নমস্কাৰ বন্ধুসকল, মোৰ নাম হোমেন হৰণীয়া। মই মীন পালন আৰু বিভিন্ন ধৰণৰ কৃষিৰ লগত জড়িত ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান মই পুখুৰীলৈ আহাৰ দিবলৈ গৈ আছোঁ। মই আপোনালোকক পুখুৰীত কেনেধৰণৰ আহাৰ দিওঁ আৰু লগতে কি আহাৰ খুৱাওঁ দেখুৱাব পাৰিম। যদি মোৰ ভিডিঅ'টি আপোনালোকে ভাল পায়, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া ফাইনেলি মই পুখুৰী পাৰ পাই গ'লোঁ। আপোনালোকে দেখিছে। মোৰ মাছৰ আহাৰ দেখিছে। এইটো আপোনালোকে বজাৰত কিনিব পাৰি আৰু কিছুমান মাছৰ লগত জড়িত থকা দোকানতো আপোনালোকে কিনিব পাৰি। এইটো বেগ চিষ্টেমো পোৱা যায় আৰু লগতে আপোনালোকে বিচাৰিলে খোলাকৈও কিনিব পাৰি। বহুতো মাছৰ আহাৰ আপোনালোকে নিজে ঘৰতেও তৈয়াৰ কৰিব পাৰি। এয়া আপোনালোকক মই অকণমান আহাৰ দি দেখুৱাওঁ। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love